আপুনি কিবা ক'ব এই মাছৰ বিষয়ে? মই নাজানো, একো নাজানো। কওকচোন কওক। মৃদুলা বাইদেউ জানে, মই একো নাজানো। কিবা খাই আছে নেকি আপুনি? বেয়া বস্তু খাই আছে? বেয়া বস্তু খোৱা নাই। কি খাইছে তেতিয়াহ'লে? কি খাইছে? আমাৰ মৃদুলা বাইদেউ হৈ দিব। ইণ্টাৰভিউ তেতিয়াহে দোকানত কাষ্টমাৰ আহিব। কাষ্টমাৰ দোকানত আহিব ন? কাষ্টমাৰ আমাৰ কিমান 3 লাখ ভিউৱাৰ্ছ আছে। 4 লাখ। চাব, মই আপোনালোকক বহুত মাছ দেখাম। আপোনালোকে চাম, বহুত মাছ দেখাম, চাব হা। আমাৰ চবতছে মাছটো দাম কোনটো হয় দেখুৱা আকৌ। চবতছে মাছ কোনটো দাম হয় এইটো নহয়, একেবাৰে এইটো দেখিছা চবে মাছ কিমান আছে। আৰু এইটো একেবাৰে কম দামীটো, আৰু এইটো একেবাৰে চবতছে আটাইতকৈ ডাঙৰ মাছটো হা। এইটো চবে দেখিছা নহয়? এইটো আপোনালোকে দেখা পাইছে মাছটো? আৰু কিবা? অঁ এয়া আৰু কাছ চবতছে দামটো ডাঙৰ কাছ চবতছে ডাঙৰ কাছটো এইটো। চাওক এইয়া আমি সদায় একবাৰ এনেকৈ ভিডিঅ' বনাব আহিব লাগিব। ঐ ব'ল যাই থাকোঁ। এইটো দেখাই নাই, এইটো চবতছে সৰু মাছ। চা না সৰু, কিমান সৰু। আমি এতিয়া ওলালোঁ, বাই বাই। ব'লক। আপোনালোকে আহিব পাৰে, ইয়াতে টেটু কৰিব। বঢ়িয়া টেটু আৰ্টিষ্ট। আৰু মই আপোনাক সদায় কওঁ যে বেয়া বস্তু নাখাব। সদায় কিহৰ বেয়া বস্তু পৰা খাই থাকে? আচলতে একচুৱেলি মোৰ পৰম্পৰাটো নহয় বাৰু। একচুৱেলি মানে দোকানত আহিলে মানে খোৱা যায়েই। কাৰণ ভাল বস্তু এটা যেনেকৈ বেয়া বস্তু চিপছ চকলেট। মোৰ চলাটো লেতেৰা আছে বাবা, পাৰি দিম বা ৰাস্তা। আমাৰ চবতছে ওপৰৰ দামটো এইটো। আৰু দামটো কিমান লৈছে ইয়াৰ? 4 লাখ। 4 লাখ। চবতছে দামী কুকুৰ চাব পৰা, হাত দি ওলক কটি বেকা কৰি যায়। আচলতে মানে এইটো কুকুৰটো মানে আগতে মানে মতা আছিলে, এতিয়া মানে গাড়ীৰ পৰা আহিছে যে সেইকাৰণে মানে কিনাইছেগৈ হা। থিয়া দি শুনে চাম, থিয়া দি হেল্ল'। কিবা ক'ব পাৰিবা এই কুকুৰটোৰ বিষয়ে? এই কুকুৰ কৈ দিলে। আৰু এখন গাড়ীৰ বিষয়ে কিবা ক'ব? কিমান দিনৰ পুৰণা গাড়ী এইখন? হৈছে 10 বছৰ বেছি পাৰ হৈছে। বাইদেউক চিনি পাই গৈছে। কান্দব এতিয়া ই